সকলোকে গুড মৰ্ণিং জনাইছোঁ। আজি চাহকাপ ভাবিলোঁ বাহিৰতে খাওঁ, তাৰপৰা গৰম পানীও লৈছোঁ। চাহকাপ বাকি আহিছোঁ। চাহৰ লগত বিশেষ আজি বনোৱা নহ'লে, চাহৰ লগত ব্ৰেড লৈছোঁ আৰু কেইটামান চটপটি আছে আৰু বিস্কুট দুটা লৈ এনেকৈ চাহকাপ খাবলৈ লৈছোঁ। আপোনালোকে চাহ খালেনে? যদিহে খোৱা নাই খাই ল'ব, ময়ো খাই লওঁ। পৰিৱেশ অকণমান দেখাইছোঁ। ৰাতিপুৱাই ইমান ধুনীয়াকৈ ৰ'দটো আহিছে, দেখি ভাল লাগিছে। এইফালে চাওক, মোৰ ভুল খেতি কৰিছোঁ। বহুত ভুল লাগিছিলে, মানে এতিয়া পাৰিবও নোৱাৰা হ'লোঁ। বহুতখিনি গেলি গ'ল। এতিয়াও চাগে 2-3 কেজিমান ওলাব। সেয়া দেখিছেনে, ইমান দম লাগি আছে। আজি কেইটামান চেষ্টা কৰিব লাগিব, কেনেকৈ পাৰোঁ জানো। ইমান ওপৰত লাগিলে এইবাৰ। যোৱাবাৰ আকৌ একদম তলতে লগাইছিলোঁ। যোৱাবাৰ অলপ তলত দিছিলোঁ ভুল, এইবাৰ এজোপা বৰটেঙা গছত হৈছে আৰু আম গছত হৈছে। এইবাৰ নাৰিকল গছত বগাইছিলেগৈ, সেই বহুতখিনি খালোঁ দেই। দেখাম, এয়া বৰটেঙা দেখাওঁ। এই টেঙাজোপা খাই খুব ভাল লাগে, ভিতৰতো ৰঙা হয়। পাইছেনে কি গছৰ গুটি? ইমান ভাল লাগে দেখিছেনে বাৰু? এই নেফা ফুলৰ গুটি হয়, দেখিবলৈ খুব ধুনীয়া লাগে। মই আগৰ ভিডিঅ' এটাত দেখাইছিলোঁ, নেফা পাত ফুল দেখাইছিলোঁ। এতিয়া গুটি পকি গৈছে। ষ্টেচনত ৰাতিপুৱাই ইমান ধুনীয়া ৰ'দ পৰে, তাত থাকি ভাল লাগে। যাওঁ কেতিয়াবা কেতিয়াবা। অকণ এইজোপা অমিতা কিমান লাগিছে চাই। সেয়া কল এথোক লাগি আছে আৰু লগতে কলডিল এটিও আছে। এয়া কলি ফুল কিমানখিনি যে আছে, হয়তো ইমানখিনি স্পষ্টকৈ দেখাব পৰা নাই। লাগিছে আৰু এইফালে গেলি গৈছে, মানে পাৰিব পৰা নাই। আজি চাওঁ বাৰু কিমানখিনি পাৰিব পাৰোঁ, দেখাম বাৰু দেই। ৰাতিপুৱা অকণমান খোজো কাঢ়োঁ আৰু পৰিৱেশটো দেখাবলৈ বিচাৰিলোঁ। এইজোপা গছ চাওকচোন, ইমান ভাল লাগে। এই গছজোপা নামটো কি আছিলে মই পাহৰি থাকিলোঁ বাৰু। সোণাৰু নে কি গছ বুলি কয়। গৰু মাইনাটো দেখিছা নাই, ৰাতিপুৱাই ৰাস্তাতে শুই আছে। আৰু এটা বস্তু দেখাম দেই, মানুহে পানী সিঁচিছে, মাছ কেইটামান আছে ভয়তে। মাছ আছে, কমাই আছে, তাকে অকণমান দেখালোঁ আপোনালোকক। মাছ ধৰাত ব্যস্ত হৈ আছে। পানীটো কমিছেগৈ বাৰু অলপ। ফালেদি আহিলোঁ, এতিয়া ৰাস্তাইদি আহি আছোঁ। আৰু মই ৰাতিপুৱা ড্ৰেছতহে আছোঁ গাইজ দেই। চেণ্ডেল খালী ভৰিয়ে আহিছোঁ, ৰাতিপুৱা ড্ৰেছত আহিছোঁ। বুলি কয় আৰু লগতে বাঁহৰ অকণমান জোপা এটা আছে। ৰাতিপুৱা বেলিটো ইমান ভাল লাগে, মই বহুত দেৰি ৰ'দত ৰৈ থাকোঁ, ভাল লাগে। চাইডে চাইডে ঢেকীয়া, বেলেগত যাবই নালাগে। আৰু এইখিনি মই এতিয়া চাফা কৰিম। ইয়াত লাই, মূলা, ধনিয়া এইবিলাক সিঁচিম। ট্ৰেক্টৰ লগাম আৰু, যিহেতু পূজাৰ আগত লাভ নাই। মানে বৰষুণ বহুত হৈছিলে, এতিয়া এইখিনি চাফ চিকুণ কৰি শাক পাচলি লগাম। এইবিলাক মৰহি গৈছে দেই। এজোপাটো গৰুৱে খালে। মই যে কালি মাটিমাহখিনি দেখাইছিলোঁ, গৰুৱে এইখিনি খাই থৈ গুচি গ'ল, দেখিলেনে বাৰু? এই আমজোপা যে বিলাতী আমৰ নিচিনা, ইমান ভাল লাগে খাই পেলাই। তাৰপাছত এইবাৰ কৰ্দৈ কেইটামান খাবলৈ পালোঁ বাৰু। বৰ ডাঙৰ গছ নহয় কিন্তু দেই, কৰ্দৈটো। মদাৰো গছ হয়, ঠাইতে আছে আমাৰ। নাৰিকল এজোপা আছে, নাৰিকল সেইদিনাখন 10টামান পৰা হ'ল বাৰু। আৰু সেই দুঠুক আছে, দুঠুকমানহে লাগি আছে। মছন্দৰীয়ে ভৰি আছে, কোনে কোনে ভাল পায় বাৰু মছন্দৰী খাই। মই কিন্তু নাখাওঁ দেই, বহুত আছে বাৰীখনত, লোকক দি ফুৰোঁ। এতিয়া দেখাম এইজোপা শিলিখা। মই সেইজোপা ঘৰৰ পিছ চাইডে এজোপা শিলিখা আছে। শিলিখা দেখিছে নাই, তলখন কেনেকৈ ভৰি আছে। এইখন তলখন ভৰি আছে, মই অলপ নিমখত দি ৰাখিছোঁ। ভুলো বগাই গৈ আছে।
কুন্দুলি ভোল চব সকলোবোৰ গৈ আছে। তাৰপৰা আৰু এটা বস্তু দেখাম দেই মই গাইজ, মই বস্তু এটা দেখাম দেই। এই আলুটো চিনি পাইছেনে বাৰু? এইটো পাঁচপতীয়া বুলি কয়। বইল কৰি খাই খুবেই ভাল লাগে। মই দি থৈছিলোঁ, গুটি পচাই থৈছিলোঁ, মানে বহুতখিনি লাগি আছে। এইখিনি পাৰিবলৈ আছেই বাৰু, মানে জলফাইজোপাতে হৈ গ'ল। এয়া জলফাই আৰু অলপ দিনৰ পিছতে খাব হ'ব আৰু। অকণমান ডাঙৰ হোৱাই নাই আৰু অলপ দিন লাগিব। মাটিমাহ হৈছে ইয়াত। এইখিনি পিছতীয়া মাটিমাহ, সেই আগতীয়াখিনি মই খাই আছোঁ বাৰু। আৰু এটা বস্তু দেখাওঁ মই ভাল পোৱা, সেই ইয়াত তামোল দেখিছেনে? আৰু অলপ দিনত খাবই হ'ব। এইবাৰ লাগিছে বাৰু তামোল। ঘৰৰ য'তে ত'তে এইবোৰ বস্তু ফুল কেনেকৈ বগাই আছে দেখিছেনে? আৰু এইজোপা মোৰ মৰমৰ ফুলজোপা চাওক, এনেকৈ টাবতে লগাই থৈছোঁ। খুব ডাঙৰ ফুল হয়, মই বেলেগ জেগাত ৰুব লাগিব। সেইদিনা লক্ষী পূজাৰ দিনা এইবোৰ ফুলে ছিঙিব পাৰিছিলোঁ। এইজোপা কাঁইটীয়া ফুলজোপা ডাঙৰ হৈছে বাৰু দেই। এইজোপা চোৱা, এইজোপা কাঁইটীয়া গছজোপা মানে সৰু পুলি ৰুইছিলোঁ, এতিয়া বহুত ডাঙৰ হৈ গৈছে। ফুলখিনি সৰি গ'ল বাৰু। হেল্ল' গাইজ, এয়া চাওক, এয়া ঘৰুৱা বেঙেনা পচাইছিলোঁ। কিমান ধুনীয়াকৈ হৈছে ঘৰুৱা বেঙেনাখিনি। ফুল চাই থাকোঁতে দেখিলোঁ, এইটো দেখিছেনে? ক'ত বগাইছেও এইটো। এনেকৈ নিমখত দি এনেকৈ শুকুৱাই ৰাখিছোঁ। 2 এদিনৰ পিছতে বৈয়ামত ভৰাই ৰাখিম। ৰাতিপুৱাই ৰ'দটো ইয়াতে পৰিছে। আৰু এইজোপা জালুক হেৰিয়া লাগিছে। জালুক গছজোপা নিচেই গোঁসাই ঘৰৰ কাষতে ৰোৱা আছিল। এই যে জালুকজোপা দিছোঁ দেখিছেনে? এইজোপা চেণ্টৰ গছ হয় আকৌ দেই। বহুত সৰু পুলি আছিলে, বহুত লম্বা হৈ গ'ল এতিয়া। বাৰীৰ পিছফালে ঔষধি গুণৰ বস্তু বহুত আছে দেই। অকণমান দেখাই গ'লোঁ এনেকেই অলপ অলপকৈ। আৰু এজোপা মই চিনাকি কৰিছোঁ, আপোনালোকে চিনি পায় নাই নাজানো। এজোপা হৈছে শুকলতি, খুব ভাল গছ, মানে বিষৰ কাৰণে বিশেষকৈ ভাল হয়। এই গছজোপা আপোনাৰ বিষৰ কাৰণেও ভাল, আৰু বৰ বনাই খাব লাগে, খুব ভাল লাগে। খালি গোন্ধটো আছে, কিন্তু ইয়াৰ ঔষধি গুণ বহুত আছে। আপোনালোক অলপ অলপকৈ ফুলবিলাকো দেখাই গ'লোঁ। এয়া বাঁহ ফুল ঠাল এটা ৰুইছিলোঁ, এয়া বাঢ়িছেগৈ। এইটো বেলেগ জেগাত ৰুব লাগিব। দুপৰ টেঙা মই টাবতে কৰোঁ এনেকৈ। এইজোপা ফুল কেনেকুৱা লাগিছে চোন। আৰু পননুৱা শাকো এনেকৈ ৱালৰ কাষে কাষে হৈছে। লিচু পুলি এটাও হৈছে টাবতে। এয়া মই গাড়ী টায়াৰতে লগাইছোঁ, ইমান জোপোহাকৈ হৈছে। এইজোপা স্নেক মানি। পিছত কি কি খেতি কৰোঁ সকলোবোৰ দেখাই যাম। যিমানকণ পাৰিলোঁ চেষ্টা কৰিলোঁ দেখাবলৈ। আৰু অন্য এটা ভিডিঅ'ত লগ পাম। আজিলৈ ইমানেই, বাই।